Hi guys, welcome to my YouTube channel Beat to Bandas. আপোনালোকে নিশ্চয় গম পাই যে আজি মই এইকেইদিন দেউল চাবলৈ আহিছোঁ বৰপেটাত আৰু বৰপেটাৰ আজি দেউলৰ চতুৰ্থটো দিন আৰু অৰ্থাৎ আজি সুৰৰি আৰু আজি তিনিওটা গোসাঁইকে মন্দিৰ কীৰ্তনঘৰৰ চাৰিওপিনে ঘূৰাই মণিকূটৰ কোঠাত প্ৰৱেশ কৰাব আৰু বহু মানুহ আছে ইয়াতে গছডালৰ আইটি দিয়া গৈছে কীৰ্তনঘৰটো চাৰিওপিনে এনেকুৱা মানুহ আছে কীৰ্তনঘৰটো চাৰিওপিনে এনেকুৱা মানুহ আছে মই এই গছডালত থকা এটিটো লৈছোঁ এনে হলি পৰুৱাই আছে আৰু সেই দুটা আহি আছে গোসাঁই গোসাঁই ইতিমধ্যেই 5 পাক ঘূৰোৱা হ'ল আৰু 2টা পাক ঘূৰোৱাৰ পিছতে গোসাঁই মণিকূট গৃহত প্ৰৱেশ কৰিব আৰু মাত্ৰ 2টা পাক বাকী আছে ঘূৰিবলৈ ইতিমধ্যে 5 পাক ঘূৰোৱা সম্পন্ন হৈছে আমি যে গান শুনো মাইক টেষ্টিং
আৰু গোসাঁইত পইচা লাগি আছে এনেকৈ আৰু এনেকৈ হাত পাক হোৱাৰ পিছত কীৰ্তনঘৰত প্ৰৱেশ কৰে। কীৰ্তনঘৰৰ মণিকূটত দুটা গোসাঁই আৰু এটা গোসাঁই যি সত্ৰৰ পৰা অনা হয় তাক সেই সত্ৰলৈ ঘূৰাই লৈ যায়।